নমস্কাৰ বন্ধুসকল, পাৱাৰ অফ কনচেন্ট্ৰেশ্যন। পৃথিৱীত যিমানবিলাক মহৎ কাৰ্য সম্পাদন হৈছে সকলোবিলাক এই একাগ্ৰতাৰ শক্তিৰ বলতে সম্ভৱ হৈছে। কনচেন্ট্ৰেশ্যন মানে কি? প্ৰডাক্টিভ মেডিটেশ্যন। ইট ইজ দ্য হায়েষ্ট লেভেল অফ এক্টিভিটি ডেট হিউমেন ব্ৰেইন কেন ডু। বিজ্ঞানীকে নতুন আৱিষ্কাৰ কৰিছে, ডক্টৰে অপাৰেশ্যন কৰিছে, খেলুৱৈয়ে অলিম্পিকত পদক জয় কৰিছে, সকলোবিলাক কিহৰ ফলত? কনচেন্ট্ৰেশ্যনৰ ফলত, একাগ্ৰতা শক্তিৰ ফলত। আৰু ইয়াক আমি কেনেকৈ বৃদ্ধি কৰিম? স্বামী বিবেকানন্দই কৈছে, where there is love there is concentration। অৰ্থাৎ য'তে প্ৰেম ত'তে একাগ্ৰতা। আপুনি যি কামটো কৰে তাক আপুনি প্ৰথম ভাল পাব লাগিব, আৰু য'তে একাগ্ৰতা ত'তে ভাল পোৱা, য'ত আপোনাৰ মন একাগ্ৰ হ'ব সেই কামটোকে আপুনি ভাল পাবলৈ আৰম্ভ কৰিব। আৰু এতিয়া এটা আমি মূল কথা বুজি লওঁ যে কনচেন্ট্ৰেশ্যন ইটছ নট এ প্ৰডাক্ট অফ আৱাৰ ব্ৰেইন, ৰাদাৰ ইটছ এ প্ৰডাক্ট অফ আৱাৰ ব্ৰেইন। আমি উশাহটোক আমি যিমানে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু এই ক্ষেত্ৰত এটা হৈছে ডিপ ব্ৰিডিং, গভীৰ উশাহ, আৰু খুব গুৰুত্বপূৰ্ণ সেইটো হৈছে LNB, লেফ্ট নষ্ট্ৰিল ব্ৰিডিং। বাওঁনাকে আমি যেতিয়া উশাহ ল'ম, বাওঁনাকে উশাহ লোৱাৰ লগে লগে আমাৰ শৰীৰৰ শীতলতা বৃদ্ধি হয়। এইটো আমাৰ চন্দ্ৰভেদ যুগত কৈছে চন্দ্ৰভেদী প্ৰাণায়াম। সোঁনাকটো হৈছে সূৰ্য নাড়ী, বাওঁনাক চন্দ্ৰ নাড়ী। বাওঁনাকে আমি উশাহ লৈ সোঁনাকে এৰি দিছোঁ। যেতিয়া আমি চন্দ্ৰভেদী প্ৰাণায়াম অভ্যাস কৰোঁ, আমাৰ যিটো পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম এক্টিভেট হৈ যায়। আমি যদি পঢ়াৰ আগত আমি 5 মিনিট সময় আমি যদি এনেদৰে আমি চন্দ্ৰভেদী প্ৰাণায়াম অভ্যাস কৰোঁ, আমাৰ কি হ'ব? মন শান্ত হৈ যাব। আমাৰ মগজুৰ ৱেভবিলাক কি হ'ব? বিটাৰ পৰা আলফা, আলফাৰ পৰা থিটা অৱস্থালৈ যাব, ৰিলেক্স। আৰু সেই সময়ত আমাৰ যিটো পঢ়িম আমাৰ সহজে মনত ৰ'ব, আমি সহজে বস্তুটো বুজি পাম। গতিকে এটা আমি নিয়মিত চন্দ্ৰভেদী। আৰু দ্বিতীয়তে এটা কৌশল হ'ল জাগলিং বল। জাগলিং বল আমি কেনেকৈ অভ্যাস কৰিম? প্ৰথমে এটা বল ল'ব, এটা বল লৈ এনেকৈ অভ্যাস কৰি থাকোঁ, ইখনতো বা সিখনত। এইটো সহজ, এইটো চবেই পাৰে। তাৰপিছত দুটা বল ল'ব, দুটা বল এতিয়া কি কৰিব? এটা বল ঠিক নাকৰ ওচৰ পাওঁতে ইটো বল মাৰিব। 1 2 2 2 1 2 2 এনেকৈ প্ৰেক্টিছ কৰি থাকক। 2-3 দিন বা এসপ্তাহৰ ভিতৰত দুটা বল আহি যাব। যেতিয়া দুটা বল আহি যাব, তাৰপিছত আপুনি 3টা বল প্ৰেক্টিছ কৰিব। আপোনাৰ যিখন বেছিকৈ ক্ৰিয়াশীল হাত, তাত আপুনি দুটা বল লওক প্ৰথম। এতিয়া এটা বল প্ৰথম ওপৰত 1 2 এনেকৈ ধৰক, 1 2 3 1 2 3 1 2 3 1 2 3 4 5 6 7 8 9 10। আমাৰ লেফ্ট ব্ৰেইন, ৰাইট ব্ৰেইন, দুইটা ব্ৰেইন একেলগে কাম কৰে। আৰু 3 নম্বৰ বস্তুটো হৈছে ডায়েট, আমাৰ আহাৰ। আহাৰ কেনেকুৱা হ'ব লাগিব? মিঠাহাৰ। মানে খুব বেছি খালেও আমাৰ যেতিয়া পেট পূৰা ফুল থাকিব, তেতিয়া আমাৰ কনচেন্ট্ৰেশ্যন হয়। এমটিনেছ, ল অফ এমটিনেছ। আহাৰত খালি থাকিব লাগিব আপোনাৰ, আপুনি অকলশৰে থাকিব লাগিব। পঢ়া টেবুলতখন খালী হ'ব লাগিব। যিমানে আমি টেবুলত অদৰকাৰী বস্তু জমাই থ'ম, আমাৰ কনচেন্ট্ৰেশ্যন নাহে। মগজটো যিমান ৰিলেক্স হৈ যাব, কামনেছ ইজ দ্য ৰিয়েল শ্বাৰ্পনেছ। যিমানে ঠাণ্ডা হ'ব, ইমানে আমাৰ কি বাঢ়িব? কনচেন্ট্ৰেশ্যন বাঢ়িব। গতিকে ধন্যবাদ বন্ধুসকল, মই পৰশমণি বৰা। আশা কৰোঁ ভিডিঅ'টো আপোনাক উপকৃত কৰিব। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব কেনে পাইছে। আৰু যিসকল আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব। মই এনেকৈ আপোনালোকৰ মাজলৈ নতুন নতুন জ্ঞানৰ বতৰা লৈ আহিম।